প্লেনেটৰিয়ামটো উদ্বোধন এইটো এটা কলিয়াবৰ ৰাইজৰ এটা ডাঙৰ সম্পত্তি হ'ল। আমাৰ ল'ৰা ছোৱালীয়ে বুজিব যে আমাৰ সাধাৰণতে গ্ৰহ নক্ষত্ৰ বুলি ক'লে এই গণনা কৰি দিয়া কথাবিলাকে বুজে গ্ৰহ নক্ষত্ৰৰ কথা, যে গ্ৰহ নক্ষত্ৰৰ কথা তাতোকৈও যে বেছি আছে সেই কথাটো বুজিব পাৰিব। আৰু এটা কথা আমি সদায় কীৰ্তনত কৈ যাওঁ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী, কিন্তু এই অনন্ত কোটি কি বস্তু এই প্লেনেটৰিয়ামটো চোৱাৰ পিছত বুজিব পাৰিব যে অনন্ত কোটি বস্তুটো কি, যে অনন্ত মানে এই পৃথিৱীখনেই নহয়, এই পৃথিৱীখনৰ নিচিনা হাজাৰ হাজাৰখন পৃথিৱী আছে। সেই কথাটো আমাৰ সৰ্বসাধাৰণ ৰাইজে বুজিব পাৰিব এই প্লেনেটৰিয়াম হোৱাৰ পিছত। গতিকে শ্ৰদ্ধেয় মাননীয় মুখ্যমন্ত্ৰীৰ বৈদান্যতাত আৰু আমাৰ স্থানীয় MLA তথা মন্ত্ৰীৰ প্ৰচেষ্টাত এই প্লেনেটৰিয়ামটো ইয়াত চৰকাৰে স্থাপন কৰাৰ কাৰণে আমি চৰকাৰক নিশ্চয় ধন্যবাদ দিব লাগিব। লগতে আমাৰ স্থানীয় বিধায়ককো বা মন্ত্ৰী মহোদয়কক আমাৰ ধন্যবাদ জনাবই লাগিব। এইটোৱে মোৰ কৰ্তব্য। আৰু জিলা বিজ্ঞান কেন্দ্ৰ ডিষ্ট্ৰিক্ট ছায়েন্স চেণ্টাৰ কলিয়াবৰ নগাঁও আজি মুকলি কৰা হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰ কমলেৰে। মই নগাঁওবাসী ৰাইজ সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই বিজ্ঞান কেন্দ্ৰটোৰ জৰিয়তে আজি আমি দেখিবলৈ পাইছোঁ ইয়াত অপটিকেল ইলিউজন বুলিলে কি বুজায়, কনভেক্স আৰু কনকেভ আইনাবোৰ বুলিলে কি বুজায়, আমি এনেই স্কুলত কিতাপ পত্ৰত আমি পঢ়িবলৈ পাওঁ। কিন্তু প্ৰকৃততে যেতিয়ালৈকে অনুশীলন নহয় সেই তেতিয়ালৈকে কিন্তু আমি অকল যদি কিতাপ পঢ়ি পেলাই আমি নিজৰ জ্ঞান আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে বহুখিনি ক্ষেত্ৰত আমি আয়ত্ত কৰিবলগীয়া বহুখিনি কথা আমি গম নাপাওঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজিৰ দিনটোত আমাৰ নতুন প্ৰজন্মই যেতিয়া বিজ্ঞান পঢ়ে বা যিকোনো এটা বিষয় পঢ়ে তেওঁলোকে প্ৰশ্ন সুধিবলৈ পাহৰি গৈছে। কিতাপখনত যি লিখা আছে অকল সেইটোৱেই বুলি ভাবি আমি, যিহেতুকে আমাৰ লক্ষ্য হৈছে এজন ডাক্তৰ হ'ব লাগিব বা ইঞ্জিনিয়াৰ এজন হ'ব লাগিব বা এজন অসামৰিক সেৱাৰ বিষয়া হ'ব লাগিব, অকল সেইটোৱেই লক্ষ্য লৈ পেলাই যদি আমি পঢ়োঁ তেতিয়াহ'লে কি হয়, আমাৰ অকল জ্ঞানটো চাকৰি কেন্দ্ৰিক হয়, যাৰ ফলত আমি এটা জাতি হিচাপে আগবাঢ়ি যাব নোৱাৰোঁ। এই প্ৰশ্নভাগ সোধাটো খুব প্ৰয়োজন। এইটো কিয় হ'ল, এইটো কেনেধৰণে হ'ল বা কিয় নহ'ল, সেই ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত ভালকৈ অধ্যয়ন কৰাটো এটা খুব গুৰুত্বপূৰ্ণ এটা পদক্ষেপ। আৰু আজি আমাৰ কলিয়াবৰত এই অনুষ্ঠানভাগ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত, আমাৰ কেশৱ মহন্ত ছাৰ পৃষ্ঠপোষকতাত আৰু অসম চৰকাৰৰ উদ্যোগত আজি এই অনুষ্ঠানভাগ গঢ়ি উঠিছে। মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত, তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, তেওঁলোকক বিজ্ঞানৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ এই দিশটোত এটা খুব গুৰুত্বপূৰ্ণ এটা ভূমিকা আগবঢ়াব। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু বিশেষভাৱে সকলোকে এই অনুষ্ঠানটোৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি অনুষ্ঠান আমাৰ নগাঁও জিলাখনক উপহাৰ দিয়াৰ বাবে। ধন্যবাদ।